নমস্কাৰ, মই কুমাৰ ৰাহুলে আপোনালোকক মোৰ এটি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম নিষ্ঠুৰ ৰাতি। সেই নিষ্ঠুৰ ৰাতিটো আছিলে কাৰোবাৰ বাবে অতি নিষ্ঠুৰ। অসহ্য বিষাদ বেদনাৰে ভৰা সেই অস্থিৰ বিষাদ নিশা নিষ্ঠুৰ। হৃদয়ৰ এটি কোণ মাটিত বাগৰি শুন, কোনোৱে দি গ'ল হৃদয়ত অশ্ৰু। কোন আছিলে সেই সংগী, কৰিলে আজি মোক নিঃসংগী। তুমি নেকি কৰিলা নিঃসংগী। মই পাগলী প্ৰেমিকা, এন্ধাৰ হলে নামি আহে অমানিশা। শেষ হ'ল সকলো সপোন, নাথাকিলে মোৰ কোনোৱেই আপোন। টুকুৰা টুকুৰ হৈ গ'ল মোৰ হৃদয়, কান্দি কান্দি বাগৰি বয় মোৰ বেদনাময়ী হৃদয়। ইমানেই বিষাদ অসহনীয়, তিতি গ'ল হৃদয়ৰ পুৰণিয়া মন। শুকাই গ'ল মৰমৰ হাঁহি, উচুপি উচুপি কান্দি চকুলো টুকি সেই নিষ্ঠুৰ ৰাতি।